নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ ভূপালী শৰ্মা ব্লগছলৈ। আজি মই আহিছোঁ ফেঞ্চি বজাৰ যাবলৈ। ফেঞ্চি বজাৰ হয়তো সকলোৱে নাম শুনিছে বা গৈছে সকলোৱে ফেঞ্চি বজাৰ। তো মই আহিছোঁ এই গণেশগুৰি, আৰু এই গণেশগুৰিত এইটো ব্ৰিজৰ মূৰতে মই এইখন ব্ৰিজ, আৰু ব্ৰিজৰ মূৰতে মই ইয়াতে বাছত উঠিলোঁ। আৰু বাছত মানে আজি বতৰটো খুবেই ধুনীয়া, বাছখনো একেবাৰে খালীয়ে আছিল, যিহেতু মানে বহুত ভিৰ নাই, ৰবিবাৰ কাৰণে নেকি। তাৰপাছত মই বাছৰ পৰা নামি দিয়ে বাপৰে, বজাৰখন দেখিয়ে যে মনটো যে কি ভাল লাগি গৈছে ন। মই আহিছোঁ ইয়াতে এটা মোৰ ইম্পৰ্টেণ্ট বস্তু নিবলৈ, যদি পাওঁ মই লৈ যাম বুলি ভাবিছোঁ। এইবোৰ হৈছে কুৰ্তা, আৰু এই কুৰ্তাবোৰ মানে 200 ৰুপিছত সেইবোৰ বিক্ৰী হৈ আছে। আৰু এই হাফ পেণ্টবোৰ দেখিছেনে, এইবোৰ বিক্ৰী হৈছে 100 ৰুপিছত, মাত্ৰ 100 টকাত এই হাফ পেণ্টবোৰ, আৰু কটনো হয়। মানে মই ধুনীয়াকৈ লাৰি চাইছোঁ, কটন কাপোৰো হয়, শুনিছে চাগে, মই সুধিছোঁ দাম। আৰু এইবোৰ হৈছে দীঘল, এনেদৰে ছোৱালী মানুহে পিন্ধা এনে পেণ্ট। এইবোৰ মানে অকণমান দীঘল হয়, পিন্ধিবলৈ খুব আৰাম, গৰমত পিন্ধিবলৈ এইবোৰ খুবেই আৰামদায়ক হয়, গোটেইবোৰ কটন। এইবোৰ বেগ আৰু তেনেদৰে বহুত ধুনীয়া ধুনীয়া বস্তু, আৰু এইবোৰ বহুত ধুনীয়া জোতা, চাওকচোন, মানে কোৱালিটিবোৰো ভাল, আনকি ধুনীয়াকৈ বিক্ৰী হৈ আছে। মানুহ মানে পূৰা ভিৰ, সোমাব নোৱাৰি, তাতে আজি ৰবিবাৰ। আৰু এয়া হৈছে বেগ, আৰু বাচ্চা ছোৱালীবিলাকৰ মানে বেবী যিবিলাক ছোৱালী, সেইবিলাকৰ চেণ্ডেল, পামচু এইবোৰ। আৰু এইবোৰ হৈছে বেগ 250 ৰুপিছত, এই বেগবোৰ বিক্ৰী হৈ আছে 250 ৰুপিছত। ধুনীয়া ধুনীয়া বেগ। আপোনালোকে কেতিয়াবা ফাঁচী বজাৰ আহিলে চাবচোন, বস্তু এনেদৰে ফুটপাথত যিবোৰ মানে এই ৰাস্তাত যিবোৰ দিয়ে, আৰু ৰাস্তাৰ কাষৰ যিবোৰ দোকান, সেইবোৰত খুব কম কম দামত বস্তু পায়, দোকানতকৈ কমকৈ পায়, দোকানবোৰতকৈ কম ৰেটত বস্তু পায়। আৰু এইবোৰ হৈছে জুমকা সকলোৰে, ছোৱালীবোৰৰ প্ৰিয়, এইবোৰ হৈছে জুমকা। 100 ৰুপিছ, এইবোৰত হৈছে 100 ৰুপিজ, আৰু তলৰ যিবোৰ সৰু আছে এইবোৰ 50 ৰুপিছত বিক্ৰী হৈ আছে। এইযোৰ ইমান ধুনীয়া লাগিছে চাওকচোন, আৰু গোটেই কেইযোৰে মানে ধুনীয়া ধুনীয়া, বহুত ধুনীয়া লাগিছে। জুমকাৰ দোকান মানে বহুতেই আছে, বহুত। বজাৰ আজি বহুতেই ভিৰ, কিয়নো পূজা আহিছে ওচৰত, আৰু লগতে আজি ৰবিবাৰ, সকলোৱে মানে বন্ধ পাই পেলাই, পূজা যিহেতু আগত আহি আছে, গতিকে সকলোৱে মানে গৈছে নিজৰ বাচ্চা লৈ পেলাই, বা তেনেকুৱা ফেমিলিৰ লগত। আৰু ময়ো তেনেকৈ আহিছোঁ যে আজি যিহেতু বন্ধ, গতিকে ময়ো ফ্ৰী আছোঁ, ঘৰতো তেনেকুৱা কোনো কাম নাই, গতিকে ময়ো আহিছোঁ বজাৰ কৰিবলৈ। আচলতে মোৰ এটা ইম্পৰ্টেণ্ট বস্তু ল'ব লগা আছিলে, তো মই তাৰ কাৰণে আহিছোঁ। যদি পচন্দ লাগে লৈ ল'ম, আৰু যদি নালাগে আৰু যামগৈ আৰু, তো তেনেকুৱা। মই সেইকাৰণে ভিডিঅ'টি থুলমূলভাৱে অকণমান দেখুৱাইছোঁ। আৰু এইবোৰ দেখিছেনে, এইবোৰ হৈছে স্পৰ্টিং, মানে ছোৱালী মানুহে পিন্ধা যিবোৰ স্পৰ্টিং, সেইবোৰ আছে, মাত্ৰ 50 ৰুপিছত দি আছে, মাত্ৰ 50 টকাত দি আছে। মই দেখাই দিছোঁ, বহুত ধুনীয়া ধুনীয়া স্পৰ্টিং আছে। এইটো চাওকচোন, ইমান ধুনীয়া লাগিছে। যিবিলাকে চুটি হাত পিন্ধে তেওঁলোকে পাই যাব, মানে হাত নথকা পিন্ধে, আৰু এইটো মানে চুটি হাতৰ, এইটো মানে খুবেই ভাল লাগিছে, মাত্ৰ 50 ৰুপিছত। গৰমত পিন্ধিবলৈ যে খুবেই মানে আৰামদায়ক আছিলে এইবোৰ। তাৰপাছত মই কিনিলোঁ কুৰ্তা দুটা, আৰু লগতে ল'ৰাৰ কাৰণে স্পৰ্টিং, তেনেদৰে কিনি পেলাই ঘৰলৈ গুচি আহিলোঁ। আৰু যিটো বস্তু কিনিবলৈ গৈছিলোঁ সেইটো মন পচন্দৰ নাপালোঁ, তো তেনেদৰে ঘৰলৈ আহিলোঁ। ভিডিঅ'টি যদি চাই ভাল লাগিল, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, আৰু লগতে মোৰ ভিডিঅ'টিত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।